নমস্কাৰ সকলোকে। আজি আপোনালোকৰ সন্মুখত কেইটামান কথা কোৱাৰ বাবে আপোনালোকৰ সন্মুখত আহিলোঁ। আপোনালোকে কিছুদিন আগত আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সংবাদ মাধ্যমক সম্বোধন কৰিবলৈ গৈ তেওঁ কিছুমান কথা কৈছিল। আপোনালোকে মন কৰিছেনে নাই মই নাজানো, কিন্তু মই আকৌ এবাৰ আপোনালোকক সেইখিনি কথা মনত পেলোৱাৰ চেষ্টা কৰিম। তেওঁক সাংবাদিকসকলে সুধিছিল যে আপোনালোকে এইবাৰ কেইটা সমষ্টিত আপোনালোকে জয়যুক্ত হ'ব। তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে আমি এইবাৰ 13টা সমষ্টিত এইবাৰ মোটামুটি ভাল ভোটৰ মাৰ্জিনত আমি জয়যুক্ত হ'ম। এতিয়া চাওক, 13টা সমষ্টিৰ তেওঁৰ নাম লৈছে এটা সমষ্টিক বাদ দি, আৰু এটা সমষ্টিয়ে হ'ল আমি যিখন সমষ্টিত থাকোঁ ধুবুৰী লোকসভা সমষ্টি। চাওক, মাননীয় মুখ্যমন্ত্ৰীয়ে ধুবুৰীক নেগলিজেঞ্চি নকৰে। মাননীয় মুখ্যমন্ত্ৰীয়ে ধুবুৰী জিলাক নেগলিজেঞ্চি কৰা নাই, কিন্তু তেওঁ কথাষাৰ দুখত কৈছে যে অসমত যিবিলাক সুবিধা দিয়া হয় ধুবুৰী লোকসভাতো তেনেকুৱাই সুবিধা দিয়া হয়। যিকোনো চৰকাৰে যেতিয়া সুবিধাবোৰ দিয়ে, নিশ্চয় এটা চৰকাৰে বিচাৰে যে পৰৱৰ্তী সময়ত সেই স্থানত প্ৰথমবাৰ নাথাকিলে দ্বিতীয়বাৰ যাতে তেওঁলোকৰ প্ৰতিনিধি আহে। কিন্তু আমি ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে সেইটো ওলোটা কৰি আছোঁ। বাৰে বাৰে এটা বস্তুৱে আমি কৰি আছোঁ, যাৰ ফলত আমাৰ জনদৰদী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মনত আক্ষেপ জন্মিছেতো। কাৰণ ধুবুৰী লোকসভা সমষ্টিৰ বাবে তেওঁ চিন্তা নকৰে নেকি? অসমৰ শেষ প্ৰান্ত ধুবুৰী জিলা আৰু BTCৰ কোকৰাঝাৰ জিলা, এই দুটা জিলাৰ প্ৰতি তেওঁৰ হৃদয়ৰ পৰা এটা বেলেগ ধৰণৰ চিন্তাধাৰা আছে। কিন্তু আমি তেওঁক সহযোগ কৰা নাই। আমি সহযোগ কিয় নকৰোঁ? আজি বিভিন্ন আঁচনিৰ সুবিধা আপোনালোকে ৰেচনৰ চাউলে হওক, নতুন ৰেচন কাৰ্ডে হওক, আয়ুষ্মান ভাৰতে হওক, অটল অমৃত কাৰ্ডে হওক, ধুবুৰীত মেডিকেল কলেজ হওক, ধুবুৰী ফুলবাৰী ব্ৰিজ হওক, এইবোৰ ধুবুৰী লোকসভাত হৈ আছেতো। আপোনালোকে এটা কথা কেতিয়াও নাভাবিব যে AIUDFৰ নেতা সন্মানীয় বদৰুদ্দিন আজমল চাহাবে ধুবুৰী ফুলবাৰী ব্ৰিজখন তেওঁ লৈ আহিছে বা তেওঁৰ টকা দি বনাই আছে। কেতিয়াও তেওঁ বনোৱা নাই। এইটো অসম চৰকাৰৰ প্ৰয়াস আৰু অসমৰ ৰাইজৰ আকাংক্ষা, এইবোৰৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কেন্দ্ৰ চৰকাৰে এই ব্ৰিজখনক নিৰ্মাণ কৰাৰ বাবে এটা সবল ভূমিকা লৈছে। কিন্তু ইয়াত সংসদত তেওঁলোকৰ আমাৰ যি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি NDAৰ হওক আৰু ভাৰতীয় জনতা পাৰ্টিৰ হওক, সংসদ নাই ধুবুৰীৰ পৰা। তথাপিও এইখন চৰকাৰ যিহেতু উন্নয়ন আৰু বিকাশৰ কথা কয়, তাক কলংকিত কৰিব বিচৰা নাই। সম উন্নয়নৰ দৃষ্টিৰে ধুবুৰী লোকসভাত সেইবোৰ কাম কৰি আছে যিবোৰ বেলেগ লোকসভা সমষ্টিত কৰি আছে। এতিয়া আমাৰ ধুবুৰী লোকসভা ৰাইজৰ কি প্ৰয়োজন? আমি কি সদায় এনেকৈ আৱেগিক হৈ থাকিম? আমি অলপ নিজৰ মগজটো আমি অলপ নিজে খটাবলৈ চেষ্টা নকৰিম নেকি? আমি চৰকাৰখনে দি আছে, বিনিময়ত আমি ওলোটা কৰি থাকিম নেকি? মই কথাবোৰ যে কৈ আছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱাৰ পিছত মই ভাবি আছোঁ যে কিবা এটাতো চিন্তা কৰিব লাগিব। মই নাজানো মোৰ কথাৰ প্ৰভাৱটো ধুবুৰী লোকসভা ৰাইজৰ মাজত পৰিবনে নাই, বা মইতো তেনেকুৱা চেলিব্ৰিটিও নহয় যে মোৰ কথা সকলোৱে মানিব। তথাপিও মই জানো মানুহৰ ভিতৰত, প্ৰতিজন মানুহৰ ভিতৰত এটা বিবেক থাকে।
সেই বিবেকটো যদি এবাৰ জাগ্ৰত কৰিব পাৰে, তাহানিতো কেতিয়াও নঘটা ঘটনা ৰাইজে কৰি দেখুৱাব পাৰে আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যিটো ধুবুৰীৰ প্ৰতি দৃষ্টিকোণ আছে, এই দৃষ্টিকোণটোক সবল কৰি তুলিব। এইবাৰ আমাৰ ধুবুৰী লোকসভাত NDA মিত্ৰ দলে, ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলে AGP প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই হাতীৰ ছবিত ভোট দিয়াৰ বাবে জনগণৰ ওচৰত যাম, জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰ ওচৰত যাম। আমি কাৰো বিৰোধ কৰা নাই, বিৰোধী দলৰো বিৰোধ কৰা নাই। এইবাৰ আমাৰ এটাই উদ্দেশ্য, আমাৰ চৰকাৰখনে কৰিছে ধুবুৰীৰ বাবে কি কি কৰিছে আমি এইখিনি কথা ৰাইজক জনাম। আৰু ৰাইজে, বহুতো এনেকুৱা ৰাইজ আছে তেওঁলোকে হয়তো কোনো অসুবিধাত আছে, তেওঁলোকৰ ওচৰত আমি যাব পৰা নাই, চেষ্টা কৰিম আমি তেওঁলোকৰ ওচৰতো যোৱা। কিন্তু ৰাইজ নিজৰ বিবেকক অলপ জাগ্ৰত কৰিব লাগিব, কাৰণ চৰকাৰে দিব, চৰকাৰে এইখন চৰকাৰ কমচে কম দিয়াৰ বাবে সাজু আছে, কিন্তু আমি ল'বলৈ হ'লে আমাৰো কিছু কৰ্তব্য আছে, আমি এইখিনি কৰ্তব্য কমচে কম কৰিব লাগিব। আহক ৰাইজ, ইতিহাসত নঘটা ঘটনা এইবাৰ আমি 2024 ইলেকশ্যনত ধুবুৰী লোকসভা সমষ্টিত দেখুৱাই দিওঁ। যিটো UDF আৰু কংগ্ৰেছে ভাবি থাকে যে ইছলাম ধৰ্মাৱলম্বী বহুল্য লোকসভা সমষ্টি থকাৰ বাবে ধুবুৰী লোকসভাখন আমাৰ পৈতৃক সম্পত্তি হয়, ইয়াত বেলেগ দলৰ কোনো আধিপত্য নাই, চৰকাৰেও ইয়াত, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰেও ইয়াত কোনো প্ৰভাৱ পেলাব নোৱাৰে। তেনেকুৱা কংগ্ৰেছ আৰু UDFক আপোনালোকে এইবাৰ কমচে কম নিৰ্বাচনত আপোনালোকে প্ৰতি উত্তৰ দিয়ক, আৱেগৰে নহয় বিবেগৰে, আৰু নিজৰ ল'ৰা সন্তানৰ ভৱিষ্যত উজ্জ্বল কৰাৰ বাবে ডেভেলপমেণ্ট, বিকাশৰ লগত, উন্নয়নৰ লগত আপোনালোকে এবাৰ কমচে কম আহাৰ প্ৰয়াস কৰক। বিভিন্ন চিন্তা বাদ দি BJPৰ এগেইনষ্টত UDF আৰু কংগ্ৰেছ বিভিন্ন কথা ক'বই, তেওঁলোকৰ এইটো অভ্যাসগত হৈ গৈছে, কিন্তু আপোনালোকে কাম চাওক। BJP আহাৰ পিছত এনে কোনো ঘটনা ঘটা নাই ধুবুৰী জিলাত, যিবোৰ কংগ্ৰেছ আৰু UDFে বিয়পাই থাকে। আমি সেইবোৰ টপিক লৈ নাযাওঁ। আমাৰ মেইন মুদ্দা হ'ল আমি সাধাৰণভাৱে চিন্তা কৰিব লাগিব যে ধুবুৰীৰ ডেভেলপমেণ্ট হ'বলৈ গ'লে আমাৰ কি কি প্ৰয়োজন আছে। যাতায়াতৰ সুব্যৱস্থাৰ প্ৰয়োজন আছে। গৰীব যিসকল মানুহ এতিয়ালৈকে ঘৰ পোৱা নাই, তেওঁলোকৰ বাবে ঘৰৰ সুব্যৱস্থা কৰিব লাগিব, আৰু এই সুব্যৱস্থা কৰাৰ বাবে অসম চৰকাৰৰো কেন্দ্ৰ চৰকাৰৰ দুটা চৰকাৰৰে আমাক সহায়ৰ প্ৰয়োজন আছে। আৰু এইবোৰ ধুবুৰী লোকসভা সমষ্টিৰ কথাবোৰ শুনাৰ বাবে যদি আমি আমাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কোনো প্ৰতিনিধি ইয়াৰ পৰা আমি কেন্দ্ৰত পঠাব পাৰোঁ, তেনেহ'লে আপোনালোকে নিশ্চিত থাকক যে ধুবুৰী জিলাৰ বাবে, আপোনালোকৰ বাবে বিভিন্ন সুবিধা অনাগত দিনত আপোনাৰ চোতালত আহিব। আৱেগিক নহ'ব, দেশৰ ৰাজনীতি বুজাৰ চেষ্টা কৰক। আজি আপোনালোকে বিভিন্ন অফিচ আদালতত যায়, এটা মনত হাওঁকৰে থাকে, প্ৰতিবাদমুখী এটা চিন্তাধাৰা থাকে। এই চিন্তাধাৰাটো, এই বিবেকটো ক'ৰ পৰা আপোনালোকৰ মস্তিষ্কত জন্ম লৈছে? এই চৰকাৰখনৰ কিছু নহ'লেও কিছু অৱদান আছে, সেইখিনি কথা আপোনালোকে চিন্তা কৰক। আজি ইমান চাকৰি দি আছে চৰকাৰে, এই চাকৰিবোৰত বিনা ভ্ৰষ্টাচাৰ অবিহনে কিমান দুখীয়া ঘৰৰ ল'ৰা সন্তানে চাকৰি পাই আছে। এইবোৰ কথা ভাবক আপোনালোকে। আজি আপোনালোকে চৰকাৰী আঁচনি পোৱাৰ বাবে কোনো ৰাজনৈতিক দলৰ নেতাৰ ওচৰত যাব নালাগে। আপোনালোকে নিজৰ যিটো খাতা আছে, বেংক একাউণ্ট,
তাত আপোনালোকৰ আঁচনিৰ পইচা চিধাকৈ সোমায়, মাজত কোনো দালাল নাই। আজি আই মাতৃসকলৰ বাবে বিভিন্ন আঁচনি লৈছে। অৰুণোদয় কওক, আপোনালোকে ৰেচনৰ মুৰব্বী হিচাপে আমাৰ আই মাতৃসকল, ছেল্ফ হেল্প গ্ৰুপৰ হতুৱাই আমাৰ অসম চৰকাৰ, কেন্দ্ৰ চৰকাৰে কিমান সুবিধা প্ৰদান কৰি আছে। এইবোৰ কথা যদি নাভাবে তেনেহ'লে কেনেকৈ হ'ব? এটা চৰকাৰক শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয়তা আছে। ইয়াৰ পৰা চৰকাৰক বিশ্বাসত আমি ল'ব লাগিব। লোকসভা সমষ্টিৰ, ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে বিশ্বাসত ল'ব লাগিব চৰকাৰক। তেতিয়া সেই চৰকাৰক আমাক মনৰ পৰা ভাল পাব আৰু আমাৰ বাবে বেলেগ ধৰণৰ চিন্তা কৰিব। আমি যিহেতুকে সীমামূৰীয়া এটা অঞ্চলত থাকোঁ, অসমৰ শেষ প্ৰান্তই ক'ব পাৰে ধুবুৰী জিলাটো। সেইবাবে সকলোকে অনুৰোধ জনাওঁ যে এইবাৰ অন্তত পক্ষে আমাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়াক আপোনালোকে হাতীৰ ছবিত ভোট দি, বিপুল পৰিমাণে ভোট দি, জাতি ধৰ্ম নিৰ্বিশেষে তেওঁক আমাৰ প্ৰতিনিধি কৰি এইবাৰ সংসদত পঠাওক। চাব, আমি বিশ্বাস কৰোঁ জাভেদ ইছলাম মহাশয়ৰ ওপৰত যে তেওঁৱে ধুবুৰীৰ বাবে বহুত কিবা কিবি লৈ আহিব, আমাৰ ৰাইজৰ বাবে লৈ আহিব আৰু চৰকাৰো দিব। আমাৰ ৰাইজে তেওঁক যদি পঠায়, ৰাইজক তেওঁ ক'বই নালাগে, চৰকাৰে ক'ব যে জাভেদৰ বাবে এইবিলাক আমি ৰাখিছ, ধুবুৰীৰ বাবে জাভেদ ইছলামে লৈ যাব পাৰে। এইখিনি বিশ্বাস ৰাখি আপোনালোকে এইবাৰ ধুবুৰীৰ যিটো ইতিহাস আছিল সেই ইতিহাসটো পৰিৱৰ্তন কৰক লোকসভা নিৰ্বাচনত আৰু জাভেদ ইছলামক বিপুল পৰিমাণে ভোট দি আপোনালোকে জয়যুক্ত কৰক। এইখিনি কথা কোৱাৰ বাবে আপোনালোকৰ লগত আলোচনা কৰাৰ বাবে আহিলোঁ। মই কোনো ডাঙৰ চেলিব্ৰিটি নহওঁ, সাধাৰণ দলৰ কাৰ্যকৰ্তা আৰু এই লোকসভা সমষ্টিৰ এজন ক্ষুদ্ৰ ৰাইজৰ যি অনুভৱ, সেই অনুভৱেৰে আপোনালোকৰ সন্মুখত কথাখিনি দাঙি ধৰিলোঁ। বাকী আপোনালোকৰ বিবেচনা। যদি পাৰে মোৰ এই ভিডিঅ'খন যদি পাৰে দিব শ্বেয়াৰ কৰি, দুটা মানুহ আৰু শুনিব কথাবোৰ। এইখিনিয়ে কৈ আজি ৰাখিলোঁ। সকলোকে ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, ভাৰত মাতা কি জয়।